Hi friend. আজি মই আমাৰ গাঁৱৰ দাদা এজনৰ সেইবাবে আজি অসমীয়া সমাজত কিছুমান ৰীতি নীতি আছে সেইবোৰৰ ওপৰত আজি ভিডিঅ'টো বনাম। আপোনালোকে আজি ভিডিঅ'টো চাই অসমীয়া সমাজত বিয়াৰ কিছুমান ৰীতি নীতিসমূহ আপোনালোকে শিকিবলৈ পাব। সেইবাবে আজি ভিডিঅ'টো বনাইছোঁ। লগতে যদি মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে বলক এতিয়া আমি ভিডিঅ'টোৰ মাজতে সোমাই যাম। হাই বন্ধু বান্ধৱী দৰা আৰু কন্যাক নতুন নিজলে কাম আহিব গোসাঁই ঘৰত সেৱা কৰা জনা আছে নম্বৰ আছে। দৰা কইনা এটা মাকক সেৱা জনাইছে। লগুণ গাঠি খুলি দিছে দৰা কইনা। হাই বন্ধু বান্ধৱীসকল, এয়া দেখিছেনে কইনা আৰু আমি সকলোৱে অলপ ফূৰ্তি ফাৰ্তা কৰিছোঁ। এয়া নবৌৱে নাচিছে, অলপ ফূৰ্তি ফাৰ্তা কৰিছে। লগতে সকলো ঘৰৰ মানুহ আছে আৰু পৰিয়ালৰ আত্মীয় কুটুম আছে সকলো। মোবাইলটো ভিডিঅ' নাই, গান লগাই বঢ়িয়া বঢ়িয়া। মোবাইলটো ভিডিঅ' নাই, গান লগাই বঢ়িয়া বঢ়িয়া। ভিডিঅ'টো চাই কেনেকুৱা লাগে জনাবলৈ নাপাহৰিব। লগতে মোৰ ইউটিউব চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ ধন্যবাদ।